নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই ৰঞ্জনে জুনে ধুৱাব আগিনিখা মোহনা কুলিৰ মা আৰু মই এফালৰ পৰা আহি আছোঁ মানে দোকানৰ পৰা আহি আছোঁ আমাৰ ঘৰৰ ওচৰতে বিয়া এখন আছে মই গিফ্ট কিনিবলৈ গৈছিলোঁ তাৰপৰা আহি আছোঁ আৰু এতিয়া আমি বিয়ালৈ যামগৈ এতিয়া লৰালৰিকৈ ওলাই মেলি বিয়ালৈ যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ঠিক আছে তেতিয়াহ'লে আৰু এইফালে আমাৰ ল'ৰা ছোৱালী একদম দাদা বৌ গোটেইখন মানে মাছ ধৰাত ব্যস্ত হৈ আছে এইফালে চাওকচোন দেখো আকৌ মাছটো গল্ডেন কাপ দেখো মই পালো পানীত থকাজনী কিবাই হ'ল অ' উঠি আহা হ'ব এজনী আমি খাম এতিয়া এইখিনি মাছ তিনিঘৰে ভাগ কৰিম তাৰপাছতে তুমি তোমাৰ হাতে কৈ দিওঁ দেখুৱাই দিম ন কেনেকৈ কৰিব লাগে আমাৰ ককাই ভাই তিনিঘৰে মানে ভাগ কৰি খাওঁ যিকোনো বস্তুটো এতিয়া ধৰিলে আৰু মেইন এওঁ ধৰিছে যেনিবা ন প্ৰথম ধৰি কেনে ভাগ কৰি নাই এভাগ এনেকৈ কোনোবাই খাই নে ভাগ কৰিব আমাৰ নিচিনাকৈ চাবা আকৌ কাৰোবাৰ পাতত সৰহকৈ পৰিব বেছি তলে নগ'লে তাইক পানী খাই মই বোলো অঁ কেইটামান থোৱা আকৌ জালৰ ভাড়া জাল মানে আঠুৱাটো আমাৰ ঘৰৰ নহয় লোকৰ ঘৰ আকৌ সিহঁতক কেইটামান দিব লাগিব সেইটো পিছ কৰিব লাগিব চবৰে আশা আছে প্ৰত্যেকটো মাছৰে মাগুৰ মাছটো বনাই ধৰিলা তুমিয়ে ন সেইটো তুমিয়ে ধৰিছা হেৰি কৰা আকৌ আৰু কেইটা পাতান ভিডিঅ' কৰি আছোঁ এইটো ডাঙৰটো নহ'ব জালা ভাড়া নে
ক'ৰবালৈ ফুৰিবলৈ যোৱা হওক, বিয়া সবাহ য'লৈ যোৱা হওক, সাজি কাচি তাৰ পাছত শেষৰ কামভাগ কিন্তু এইটো থাকিবই নহয়নে? আৰু এয়া আমাৰ সেই ভাগ কাম চলি আছে এতিয়া। এই সৰু সৰু মুহূৰ্তবোৰ বহুত ভাল লাগে, সঁচাকৈ বহুত আনন্দ দিয়ে। সকলো দুখ কষ্ট পাহৰি এনেকৈ ওলাই আহি কেতিয়াবা ফটো একপি উঠাইও আমাৰ মনটো বহুত ভাল লাগে। আৰু সেইকাৰণে এই চান্সবিলাক হেৰুৱাব নালাগে। সকলোৱে ফূৰ্তিত থাকিব লাগে, হাঁহিত থাকিব লাগে, যিমান পাৰে এনজয় কৰিব লাগে জীৱনটো। ঠিক আছে, তেতিয়াহ'লে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আজিৰ দিনটো ভালে কুশলে পাৰ কৰিলোঁ আৰু আপোনালোকেও সুস্থ থাকক, হাঁহি থাকক, ফূৰ্তিত থাকক।